আজি তোমালোকৰ যিটো পুনৰালোচনা পাঠ তাৰ দুটামান অংক কৰিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে বুজিবলৈ চেষ্টা কৰিবা দেই। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হৈছে পৰিমেয় আকাৰত প্ৰকাশ কৰা বা পি বাই কিউ আকৃতিত প্ৰকাশ কৰা। এক নম্বৰত দিছোঁ মই 0.18 পুনাপুনিক। এতিয়া পুনাপুনিক বনাব তোমালোকে জানানে? ধৰি লোৱা 0.7 পুনাপুনিক মানে 0.7টো বাৰে বাৰে আহি থাকিব, তোমালোকে যিমানেই হৰণ কৰা। 0.18 পুনাপুনিক, ইয়াত দুটা পুনাপুনিক আছে, 0.181818 এনেদৰে আহি থাকিব। এতিয়া আমাক যিটো ভগ্নাংশ দিয়া আছে 0.18 পুনাপুনিক, ইয়াৰ 8টো বাৰে বাৰে আহিব। আমি ধৰি ল'লোঁ x ইকুৱেল টু 0.18 পুনাপুনিক বা x ইকুৱেল টু 0.18888 এনেদৰে আহি থাকিব। ইয়াত 11 দশমিক আছে, গতিকে আমি 10ৰে পূৰণ কৰি দিছোঁ। এইটোক 10ৰে পূৰণ 10x সমান 1.88888 এনেদৰে লিখি থাকিলে আহি থাকিব। এতিয়া আমি দুটা সমীকৰণ পালোঁ। 2 নম্বৰ সমীকৰণটোৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিলে কিমান পাবা? 10xৰ পৰা x গ'লে 9x থাকিব। 9x ইকুৱেল টু এইটো কিমান পাবা? 1.7 ইমপ্লাইজ x সমান 1.7/9 ইকুৱেল দশমিকটো উঠাই দিলে 17/19। এই পৰিমেয় সংখ্যা হ'ল। ইয়াত p সমান 17 আৰু q সমান 90। তোমালোকে বুজি পালা নিশ্চয়। এতিয়া আমি ইটো কৰোঁচোন আহা। এইটো কি দিয়া আছে? 2.4431 পুনাপুনিক। ইয়াত পুনাপুনিক সংখ্যা কেইটা আছে? পুনাপুনিক অংক দুটা আছে, 3 আৰু 1। আমি ধৰি ল'লোঁ y ইকুৱেল টু 2.4431 পুনাপুনিক বা y ইকুৱেল টু 2.443131 এইটো বাৰে বাৰে আহি থাকিব। আমি ইয়াক 1 নম্বৰ সমীকৰণ আকাৰে ল'লোঁ। ইয়াত 2 দশমিক আছে, গতিকে আমি 100ৰে পূৰণ কৰি চাওঁচোন কি হয় চোৱা। এইপিনে কৰিলে 100y ইকুৱেল টু 244.3131 এনেদৰে আহি থাকিব। 2 নম্বৰত কৰিলা। 2ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাবা? এইপিনে পাবা 99y আৰু এইপিনে পাবা 241.87 ইমপ্লাইজ 99 ইমপ্লাইজ y ইকুৱেল টু 241.87/99 or ইমপ্লাইজ দশমিকটো উঠাই দিয়া y ইকুৱেল টু ওপৰত 2 দশমিক আছে, ইয়াত দুটা 0 আহিব 24187/9900। এইটো p বাই q আকৃতিত আহিল বা পৰিমেয় হ'ল। ইয়াত p মানটো 24187 আৰু q মানটো 9900। এটা তোমালোকে বুজি পালা নিশ্চয়। পুনাপুনি ভগ্নাংশবোৰক আমি পৰিমেয় আকাৰত লিখিব পাৰোঁ। এতিয়া তোমালোকে সংযুগ্মকৰণী পাইছা। ধৰি লোৱা a প্লাছ √b এটা কৰণী, ইয়াৰ সংযুগ্মকৰণীটো হ'ব a মাইনাছ √b। এযোৰ সংযুগ্মকৰণীৰ যোগফল এটা পৰিমেয় সংখ্যা হয়। আকৌ এযোৰ সংযুগ্মকৰণীৰ পূৰণফল এটা পৰিমেয় সংখ্যা হয়। এতিয়া আমি সংযুগ্মকৰণীৰ সহায় ল'ম। চোৱাচোন, তোমালোকক কৈছে চিম্প্লিফাই 1/1 প্লাছ √2। এইটো আমি হৰক পৰিমেয়কৰণ কৰা বুলিও ক'ব পাৰোঁ। ইয়াত চোৱা, ইয়াৰ হৰ হৈছে 1 প্লাছ √2, ইয়াৰ সংযুগ্মকৰণী হ'ব 1 মাইনাছ √2। গতিকে আমি তলে ওপৰে 1 মাইনাছ √2ৰে পূৰণ কৰিম। 1 প্লাছ √2 ইনটু 1 মাইনাছ √2। এতিয়া ওপৰত একে থাকিলে 1 মাইনাছ √2, তলত চোৱাচোন a প্লাছ b ইনটু a মাইনাছ b আকৃতিত গ'ল। this is equal to a square minus b square, গতিকে 1 square minus √2 whole square, 1 minus √2, 1 minus চোৱা √2 whole square কৰিলে তোমালোকে 2 পাবা।
গতিকে 1 মাইনাছ 2 হ'ব তলত -1 হ'ল ওপৰত 1 মাইনাছ √2 হ'ল -2 উঠাই দিয়া √2 মাইনাছ 1 তোমালোকে নিশ্চয় বুজিব পাৰিছা এতিয়া আমি আৰু এটা কৰোঁ আহা 7 প্লাছ √3 ডিভাইডেড বাই 7 মাইনাছ √3 ইয়াত চোৱা হৰটো হৈছে 7 মাইনাছ √3 ইয়াৰ সংযুগ্মকৰণী হ'ব 7 প্লাছ √3 গতিকে হৰলবৰ দুইটাকে আমি 7 প্লাছ √3ৰে পূৰণ কৰিম এতিয়া চোৱাচোন তলত কি হ'ল a প্লাছ b ইনটু a মাইনাছ b অথনি তোমালোকক কৈ আহিছোঁ গতিকে 7 স্কোৱাৰ মাইনাছ √3 হোল স্কোৱাৰ ওপৰত চোৱা 7 প্লাছ √3 হোল স্কোৱাৰ এইটো হৰটো হ'ব 49 মাইনাছ 3 আৰু লবটো চোৱা a স্কোৱাৰ 7 স্কোৱাৰ টুৱাইছ ab প্লাছ √3 হোল স্কোৱাৰ তলত 46 পালা ওপৰত 49 প্লাছ 14 √3 প্লাছ 3 52 প্লাছ 14 √3 বাই 46 ওপৰত দুই এটা কমন লোৱাচোন কিমান পাবা 26 প্লাছ 7 √3 তলত 46 আছে দুইটো কাটি দিয়া 23 হ'ব equal to 26 plus 7 √3 divided by 23 equal to 26 by 23 plus 7 by 23 into √3 ইয়াত চোৱা তলত হৰটো তোমাৰ কোনো কৰণী নাইকিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা